Subscribe now and press the bell icon. Never miss an update. নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ দক্ষিণ কামৰূপৰ লহাৰঘাটৰ শ্ৰী শ্ৰী মদন মোহন মাটিভূতা দেৱালয়ৰ দৌল উৎসৱলৈ, আৰু তাৰ প্ৰতিটো দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ, কুকুৰ শ্ৰীগানৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম, গোপাল গোবিন্দ লোৱা হৰিনাম। এই শ্ৰী শ্ৰী মদন মোহন মাটিভূতা দেৱালয়ত প্ৰতি বছৰে দৌল উৎসৱ পালন কৰা হয়, আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত কহায়ানো দেখা যায়। এই দেৱালয়ৰ ঐতিহ্য ইমান বহল যে এই ভিডিঅ'টোত কৈ মই শেষ কৰিব নোৱাৰিম, আৰু ইতিমধ্যে এই দেৱালয়ক লৈ বহুত অধ্যয়নো হৈ গৈছে। দুলি দুলি নাচে সবে ৰঙে ৰঙাই, কানু খেলে হলি আবিৰ উৰাই, দুলি দুলি নাচে সবে। দৌল উৎসৱৰ প্ৰত্যেক বছৰে মন্দিৰৰ পৰা গোসাঁইক উলিয়াই অনা হয় ভক্তিবান ৰাইজৰ মাজত, আৰু যেতিয়া ইয়াক আকৌ মুখ্য মন্দিৰত স্থাপন কৰা হয় তেতিয়া এক বাঁহ ভগা পৰ্ব পালন কৰা হয়। গোটেইবোৰ দৃশ্য আজি আপোনালোকৰ মাজত মই উপস্থাপন কৰিম, আহক চাওঁ। প্ৰাণে প্ৰাণে বাজে আজি মিলনৰে গান, প্ৰাণে প্ৰাণে বাজে আজি মিলনৰে গান, বৰ পেটা বৰ ধামে কালাৰ বাহিৰ টান, আজিৰ এই দিনটোত বহিৰাজ্যৰ লগতে বিদেশী পৰ্যটকৰো সমাগম হোৱা দেখা যায়, আৰু এই দেৱালয়ৰ প্ৰতি থকা মানুহৰ যিটো বিশ্বাস বছৰ বছৰ ধৰি চলি আছে আৰু চলি থাকিব। তনু মন নাচি উঠে বৃন্দাবন, এই দেৱালয়খন বিশ্বাসৰ এক স্থলেই নহয়, ই এক একতাৰ মিলন ভূমিও, যিটো আজি আপোনালোকে এই ভিডিঅ'টোত দেখা পালে। শ্যামকানো খেলে হলি আবিৰ উৰাই, দুলি দুলি নাচে সবে ৰঙে ৰং লগাই, দুলি দুলি নাচে সবে ৰঙে ৰং লগাই। মই আজি পোনপ্ৰথম কাৰণে ইয়াত আহিছোঁ, আহি সঁচাই খুব ভাল লাগিছে।
উঠে বৃন্দাবন চঞ্চল সমীৰণ তুলুকতে ঘনে ঘন শ্যাম কানো খেলে হোলি আবির উড়াই দুলি দুলি নাচে কবে রঙে রং লগাই কাঞ্চন যাছে প্রেমরে আবির পলাশ কাঞ্চন যাছে প্রেমরে আবির প্রেম পৰশনে বলিয়া সমীৰ নৰ নাৰী মন প্ৰাণ আনন্দে ভৰি নৰ নাৰী মন প্ৰাণ আনন্দে ভৰি ৰঙে ৰংগ সুদিশে উপচি পৰি ৰঙে ৰংগ সুদিশে উপচি পৰি শ্যাম কানো খেলে হোলি আবির উড়াই দুলি দুলি নাচে কবে রঙে রঙ লগাই